মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। মই আজি তোমালোকক পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ লেচন 6ৰ এটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্ন উত্তৰকেইটা মই PDF আকাৰত লৈ আহিছোঁ। চোৱা তোমালোকে এক্টিভিটিজ কাৰ্যাৱলী 1 নম্বৰত আছিল গিভ ব্ৰিফ আনসাৰ টু দ্য ফলোয়িং কুৱেশ্যন, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। প্ৰথম কুৱেশ্যনটো আছিল ফৰ হুইচ টিম ডিড তৰুণ প্লে, অৰ্থাৎ কোন দলৰ হৈ তৰুণে খেলিছিল। এতিয়া এনচাৰটো চোৱা, এনচাৰত হ'ব তৰুণ প্লেড ফৰ টিম এ। 2 নম্বৰ প্ৰশ্নটো আছিল হাউ ডিড টিম বি বিহেভ উইথ তৰুণ এট দ্য বিগিনিং, অৰ্থাৎ প্ৰথম অৱস্থাত বি দলে তৰুণৰ লগত কেনেকুৱা আচৰণ কৰিছিল। এনচাৰ দি লিখিবা তৰুণ ৱাজ এ গুড প্লেয়াৰ, টিম বিজ প্লেয়াৰ টাৰ্গেট হিম এট দ্য বিগিনিং, দ্য টিম বি প্লেয়াৰ্ছ ৱেৰ around him and stop him from the kicking the ball by force. 3 নম্বৰ প্ৰশ্নটো আছিল did তৰুণ score a goal in the match, অৰ্থাৎ তৰুণে খেলখনত এটা গোল কৰিছিল নে, অৰ্থাৎ গোল কৰিব পাৰিছিল নে। আনসাৰটো লিখিবা no, তৰুণ did not score a goal in the match, অৰ্থাৎ তৰুণে গোল কৰিব পৰা নাছিল, অৰ্থাৎ তৰুণে কিয় বলটো কিক কৰা নাছিল। এনচাৰ দি লিখিবা তৰুণ ৱাজ এবাউট টু, এইটো কিল হৈ আছে, কিল নহয় এইটো কিক হ'ব, কিক দ্য বল ছাডেনলি হি ষ্টপড বিকজ হি ছ টিম বিজ গোলকিপাৰ ৱাজ লেইং ইনজিউৰ্ড নেয়াৰ দ্য গোল পোষ্ট, অৰ্থাৎ কি হৈছিল টিম বিৰ গোলকিপাৰজনে আঘাতপ্ৰাপ্ত হৈ গোল পোষ্টৰ ওচৰত পৰি আছিল, সেইকাৰণে তৰুণে কি কৰা নাছিল, বলটো কিক মৰা নাছিল। 5 নম্বৰ প্ৰশ্নটো আছিল হোৱাট ডিড দ্য ৰেফাৰী চে এবাউট তৰুণছ একশ্যন, অৰ্থাৎ তৰুণৰ কাৰ্যত ৰেফাৰীয়ে কি কৈছিল। তৰুণছ টিম মেম্বাৰ্ছ ৱেৰ এংগ্ৰি হোৱেন হি ডিড নট কিক দ্য বল বাট দ্য ৰেফাৰী told the boy what তৰুণ did was quite right and heart touching. এতিয়া 1 নম্বৰৰ বিত আছে, 1 নম্বৰৰ বিত তোমালোকক দিছে সে whether statement are true or false, অৰ্থাৎ তলৰ বাক্যবোৰ সঁচা বা মিছা এইটো তোমালোকক ক'ব দিছে। 1 নম্বৰত আছে তৰুণ ৱাজ বেষ্ট প্লেয়াৰ অফ টিম বি, অৰ্থাৎ তৰুণ বি দলৰ সকলোতকৈ ভাল খেলুৱৈ আছিল, হয়নে, এইটো সঁচা নে মিছা, এইটো মিছা, এইটো কি হ'ব ফলছ, অৰ্থাৎ তৰুণ এ টিমৰ বেষ্ট প্লেয়াৰ আছিল, বি টিমৰ নহয়। 2 নম্বৰত আছে দ্য মেচ ৱাজ প্লেড ইন দ্য মৰ্ণিং, অৰ্থাৎ খেলখন ৰাতিপুৱা খেলা হৈছিল, এইটোও ফলছ, খেলখন ৰাতিপুৱা হোৱা নাছিল। 3 নম্বৰত আছিল তৰুণ ডিড নট কিক দ্য বল বিকজ হি ফিল্ড চিক, অৰ্থাৎ তৰুণৰ অসুখ হোৱাৰ বাবে বলটো কিক কৰা নাছিল নেকি, এইটোও ফলছ, গ'লকিপাৰজন টিম বিৰ গ'লকিপাৰজন গ'লপোষ্টৰ ওচৰত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল, তাৰ কাৰণে তৰুণে বলটো কিক মাৰা নাছিল। তাৰপিছত 4 নম্বৰত আছে দ্য গ'লকিপাৰ অফ টিম বি ৱাজ ইনজিউৰ্ড, বি দলৰ গ'লকিপাৰজনে আঘাত পাইছিল, হয় এইটো সঁচা ট্ৰু। 5 নম্বৰত আছে তৰুণছ অপজিট টিম বি ইজ ফ্ৰম এ ডিফাৰেণ্ট টাউন, অৰ্থাৎ তৰুণৰ বিপৰীত দলটো এখন বেলেগ চহৰৰ পৰা আহিছিল, এইটোও ফলছ, এইটোও শুদ্ধ নহয়, এইটো ফলছ।